নমস্কাৰ, আপোনালোক সকলোলৈকে মোৰ চেনেলটোৰ পৰা স্বাগতম জনাইছোঁ। মই আজি ৰঙালাও ফুল বনাবলৈ লৈছোঁ। এয়া ফুলৰ ঠাৰিবোৰ গুচাই লৈছোঁ। ফুলখিনি ধুই লৈছিলোঁ, সেইকাৰণে এনেকুৱা লাগিছে দেখিবলৈ। এতিয়া মই ফুলখিনি কাটি লৈছোঁ। ৰঙালাও ফুল বেচনৰ লগতো বনাই খাবলৈ ভাল লাগে, কিন্তু মই আজি ডিম এটা দি বনাম অতি সহজ পদ্ধতিৰে। আপোনালোকেও বনাই চাবচোন, বহুত সহজ বনাবলৈ, খোৱা নাই যদি। এয়াত তেল অকণমান দি দিলোঁ কেৰাহীত। এতিয়া পিঁয়াজ আৰু জলকীয়া দিছোঁ। সোৱাদ অনুসৰি নিমখ আৰু হালধি দিছোঁ। এতিয়া মই ফুল দি দিছোঁ। ফুলখিনি মিক্স কৰি লৰাই দিছোঁ। এতিয়া ঢাকন লগাই দিলোঁ। ঢাকনখন উলিয়াই দিছোঁ। ৰঙালাও ফুলৰ পানী ওলাইছে। এয়া ফুল সিজিছে। বেছি সময় নালাগে বনাবলৈ, 5 মিনিটমানতে হৈ যায় বনাই। এতিয়া মই ইয়াত এটা ডিম ভাঙি দি দিছোঁ। ডিমটো ভাঙি লৰাই দিছোঁ। আমাৰ এই ৰঙালাও ফুলৰ ৰেচিপি বনোৱা হৈ গৈছে। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক জনাব। লগতে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।